জেকেছ ফেমিলি আজি আমি দুয়োজনী ওলালোঁ ভিডিঅ'ত এয়া টিনা তাই ভিডিঅ'ত নোলায় মোৰ আজি তাইক লৈছোঁ তাকে আজি আমি কি বনাওঁ চাই থাকোঁ আপোনালোকে দেখাম ভিডিঅ'বোৰ চাব সহযোগ কৰিব তাকে আমাক আগবাঢ়ি যোৱাত সহযোগ কৰিব আপোনালোকে তাকে আজি ভাবিছোঁ মিঠা পনীৰ বনাওঁ ৰেচিপিটো ভাবিছোঁ শ্বেয়াৰ কৰোঁ আপোনালোকে চাবচোন ভিডিঅ'টো এয়া মায়ে বনাইছিলে আজি পিঠা তাৰপিছত লাড়ু তাৰপিছত আজি বনাম আমি মিঠা পনীৰ তিনাই খাওঁ খাওঁ কৰি আছে ভাবিছোঁ মিঠা পনীৰ বনাম তাৰ কাৰণে আমুল পনীৰ দেউতাই আনি দিছে এইটো আলু এনেকৈ পানীত ভিজাই থৈ দিছোঁ মানে মা দেউতা দুয়োটাৰে ডায়েবেটিছ আৰু যিহেতু মিঠা পনীৰ বনাম অলপ মিঠা খাব সেইকাৰণে আলুটোৰ যাতে চুগাৰখিনি ওলাই যায় এনেকৈ থৈ দিছোঁ মগজ দিছোঁ ইয়াতে কাজু তাৰপিছত বিলাহী পিঁয়াজ তাৰপিছত গাখীৰ লাগিব আমাক 1 কাপ আদা নহৰু আৰু জলকীয়া এইখিনিৰে বনাম আৰু চাহী পনীৰ মছলাটো দিম এই গোটেইবিলাক এতিয়া মই এয়া মিক্সিত একবিধ এবিধকৈ মাৰি লওঁ আগতে মই বিলাহীখিনি মাৰি লওঁ বিলাহীৰ গুটিখিনি ওলাই দিছোঁ নহ'লে বিলাহীৰ গুটিতে গেষ্ট্ৰিক উঠে আগতে বিলাহীখিনি মাৰি লওঁ তাৰপিছত গোটেইখিনি এনেকৈ এবিধ এবিধকৈ মাৰি এতিয়া কেৰাহী উঠাই দিছোঁ মই দি অকণমান আলুখিনি আগতে ভাজি লওঁ অকণমান তেল দি পিনে নহ'লে আলুটো নিসিজিব পাৰে অকণমান আলুখিনি ভাজি লওঁ আৰু এইপিনে মোৰ ল'ৰাক চাওকচোন এইপিনে মই কাম কৰি আছোঁ এইপিনে এই পাকঘৰৰ খিৰিকীৰে মোক চাই আছে ককাকৰ লগত নমস্কাৰ দিয়াছো না নমস্কাৰ চাই খালে চাওকচোন এনেকৈ মোক জুমি জুমি চাই থাকে এনেকৈ আলুটো মই উঠাই দিলোঁ অকণমান তেল দি এটাই আলু দিছোঁ গোটেই সিজিব নিদিওঁ আধাকৈ মই ভাজি ল'ম আলুটো ভাজিলোঁ আধা ভাজা হৈছে এইটো চাওকচোন আধা হৈছে আধা আঞ্জাত দিলে হৈ যাব গোটেই সিজাব নালাগে আৰু এইপিনে আছোন এইপিনে মই চব পেষ্ট বনাই থৈ দিলোঁ এইটো বিলাহীৰ পেষ্ট তাৰপিছত পিঁয়াজ এইটো আদা নহৰু বিলাহী খুন্দাৰ পিছত আদা নহৰু দিয়াৰ কাৰণে কালাৰটো এনেকুৱা হৈ গৈছে আৰু এইখিনি মগজখিনি আৰু পনীৰখিনিও এনেকৈ ৰাখি দিলোঁ কাজু আলুটো ওলাই লৈ পনীৰটো আলুটো এনেকৈ প্লেট এখনত ওলাই ল'লোঁ লৈ পনীৰটো এনেকৈ অকণমান ভাজি ল'ম কেঁচা গোন্ধটো যোৱাৰ কাৰণে আলুটো মই সিজিব দিয়া নাই দেখিছে আপোনালোকে চাগে আৰু ইয়াতে হালধি দিয়া নাই মই নিমখো দিয়া নাই সিজিব দিয়া নাই অকল কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজি লৈছোঁ এতিয়া অকণমান আৰু তেল দিওঁ দি কিনে মই পনীৰটো ভাজি ল'ম এতিয়া পনীৰটো দি দিলোঁ বেছিকৈ ভাজিব নিদিওঁ অকণ কেঁচা গোন্ধটো যোৱালৈকে এইটো আমাৰ কৃষ্ণ কোহাই মাৰ ভিডিঅ'বোৰ চাব দেই পনীৰটো দেখিছে আপোনালোকে মই কালাৰ ৰাখিব নিদিলোঁহে বনাই দিলোঁ ভাঙিয়ে গৈছে গোটেই টেমাটো গোটেই ভাঙি থাকে নহয় এইটো পনীৰ দেউতাই বোলে আজি সেইটো পনীৰ নাপালে সেইকাৰণে এইটোকে লৈ আহিলে আপোনালোকে বাৰু মই দিয়া ৰেচিপিবিলাক ট্ৰাই কৰেনে ঘৰত বনাইছেনে কমেণ্ট কৰিবচোন আৰু চাবচোন এনেকৈ বনাই খাই চাব আৰু অকণমান তেল দি দিছোঁ অকণমান আলু দিলোঁ তেল দিয়াৰ পিছত মই ইয়াতে দিম পিঁয়াজ আগতে পিঁয়াজ দিয়াৰ আগতে গৰম মছলা অকণমান দিলোঁ যিহেতু আমি মিঠা পনীৰ বনাম সেইকাৰণে জলকীয়াটো মই ফালি নিদিওঁ জলকীয়াটো মই এনেই দি দিম পিছত লং দি দিলোঁ পিঁয়াজ
গৰম মছলাটো কেৰাহীত দিয়াৰ লগে লগে তেলত ইমান ধুনীয়া এটা চেণ্ট ওলাই যায় নহয়, কি ক'ম আৰু। পিছত মই আৰু অকণমান দিম মছলা, গৰম মছলা। তেলত অকণমান ভাজি লৈছোঁ। এতিয়া পিঁয়াজৰ কেঁচা গোন্ধটো যোৱালৈকে পিঁয়াজখিনি এনেকৈ ভাজি লওঁ। ঘামি চামি চাওকচোন, অৱস্থা নাই। আৰু আপোনালোকৰ লগত কথা ক'বৰ কাৰণে চিমনিটো চলোৱা নাই, সেইকাৰণে বেছি গৰম লাগিছে। আৰু এতিয়া মই ইয়াতে আদা নহৰুখিনি এনেকৈ 2 মিনিটমান ভাজি দিম। আৰু এইবিলাক আৰু ক'লা ক'লা কি হৈ গ'ল এনেকৈ নাভাবিব আপোনালোকে। পনীৰখিনি জ্বলি গ'ল কেৰাহীত, একো নহয়, টেষ্টটো ভালেই লাগে পনীৰৰ। এতিয়া অকণমান ভাত খালে আদা নহৰু। এতিয়া মই ইয়াতে বিলাহীখিনিও দি দিম। একদম গৰমত অৱস্থাই নাই, বিলাহীখিনিও দি দিম। খাব মন যায় একদম টেষ্টি টেষ্টিকৈ বনাই, কিন্তু গৰমত বনাব মন নাযায়। কিন্তু তথাপি কেতিয়াবাতো খাব লগা হ'লে বনাব লগা হ'বই আৰু মই বনাই ভালো পাওঁ, কিন্তু গৰমৰ কাৰণে ইচ্ছা নাযায় কেতিয়াবা। এতিয়া এইখিনি গেছটো একদম কমাই দি কিনে এইখিনি অকণ সময় ভাজিব লাগিব। একদম তেল বিৰিঙি অহালৈকে ভাজিম এইখিনি। ইয়াতে অকণমান হালধি দিওঁ, নামমাত্ৰ হালধি দিম, যিহেতু হোৱাইট পনীৰ হ'ব। হোৱাইট পনীৰ মানে এইটো নাম বহুত আৰু, কিছুমানে ক'ব হোৱাইট পনীৰ, মিঠা পনীৰ, চাহী পনীৰো হ'ব। চাহী পনীৰ মছলা দিম যিহেতু, সেইকাৰণে হালধি, অকণমান হালধি আৰু নিমখটো দি দিওঁ। নিমখটো অকণমানে দিওঁ, মানে যিহেতু আমি পনীৰত যিটো পানী থাকে আমুল পনীৰত, সেই পানীটো ব্যৱহাৰ কৰিম। আৰু সেই পানীটোত পনীৰৰ পানীটোত নিমখ থাকে অলৰেডি। মই আগতে নাজানি এবাৰ বেছিকৈ পানী দি দিছিলোঁ, এনেকৈ নিমখো দি দিলোঁ বেছিকৈ, একদম বেয়া হৈ গৈছিলে টেষ্টটো। সেইকাৰণে আজি নিমখ অকণমান দিছোঁ। এতিয়া এইখিনি অকণমান ভাজা যাওক, যোৱাৰ পিছত ইয়াতে আৰু জিৰা দিম পিছত। এইখিনি গেছটো কমাই ভাজি থাকোঁ এতিয়া অকণমান। চাওকচোন মোৰ মুখখনৰ অৱস্থা, ঘামি অৱস্থা নাই একদম। আৰু এই ফটো আপোনালোকে আৰু কুৱেশ্যন নকৰিব, এই ফটো মানে মই গধূলি সদায় মন্দিৰত চাকি দি কিনে এনেকৈ ফটো লওঁৱে, একদম ঘামি অৱস্থা নাই চাওকচোন। আৰু এইখিনি হ'ল ভাজা, তেলটো আহিছে বিৰিঙি ক'ত গ'ল, এয়া ৰ'ব মই বেক কেমেৰা কৰি দেখাই আছোঁ। অকণমান ইয়াতে জিৰা পাউডাৰ দিছিলোঁ, জিৰা কৰি অকণমান। আৰু জলকীয়াটো মই মন কৰিছোঁ চাগে, জলকীয়াটো মই তেলত দিয়া নাই, এনেকৈ গোটেই ফালি নিদিওঁ, আধা আধাকৈ দি দিম। জ্বলাৰ কাৰণে দিয়া নাই এইটো, মই অকণমান গোন্ধটোৰ কাৰণে দিছোঁ। এনেকৈ দিলে জ্বলাটো অলপ বইলৰ নিচিনা লাগিব, খাই ভাল লাগে। তেলত দিলে জ্বলাটো ওলাই যায়, মানে গোটেই জ্বলা লাগে, সেইটো মই জ্বলাৰ কাৰণে দিয়া নাই। এইটো ভাজি দেখিছে আৰু তেলটো বিৰিঙি আহিছে, মন কৰিছেনে চাওকচোন, তেলটো গোটেই বিৰিঙি আহিছে। এতিয়া এইখিনি সময়তে মই ইয়াতে দিম আলু। এইখিনি সময়তে মই আজি অকণমান তিয়াই ৰাখিছিলোঁ। মই এই মগজখিনি দেখিছেনে, এইখিনি মগজখিনি দিয়াৰ লগে লগে যিহেতু আলুখিনি আধা ভাজা হৈ আছিল, আলুখিনিও দি দিওঁ, সিজি যাব ইয়াতে। আৰু নিমখটো সোমাই যাব, মছলা পাতি আলুৰ ভিতৰত সোমাই যাব। এতিয়া মগজটো অকণমান ভাজি ল'ব লাগিব, গেছটো আৰু মই কমাই থৈ দিলোঁ, অকণমান ভাজা যাওক। এইখিনি এয়া ভাজা হৈ গ'ল, গোটেই কেঁচা গোন্ধটো মৰি গ'ল আৰু পানীটো এক্সট্ৰা যিটো পানী সেইটোও মৰি গ'ল। এতিয়া অকণমান ইয়াতে চেনি দিম,
মানে অকণ অকণ জ্বলাও লাগিব, যিহেতু বিলাহী দিছোঁ অকণ অকণ টেঙাও লাগিব, আৰু চেনি দিছোঁ অকণ অকণ মিঠাও লাগিব। অকণমানে দিছোঁ, 1 চামুচো দিয়া নাই মই চেনি। আৰু ধনিয়া গুড়ি অকণমান ধনিয়া গুড়ি দিওঁ। দি পিনে ইয়াতে এই পনীৰৰ পানী, এইটো পনীৰৰ পানীটো মই পেলাই দিয়া নাছিলোঁ, কৈছিলোঁ আমাৰ আগৰ ভিডিঅ'ত, আগতে কৈছিলোঁ অকণ আগতে পনীৰৰ পানীটোৱে ব্যৱহাৰ কৰিম বুলি। টেষ্টটো বেলেগ হয় আৰু মানে এই পানী দিয়াতকে পনীৰৰ পানীটোৱে ইয়াতে দি দিওঁ। আজি যে ল'ৰাই মোৰ ইমান আমনি কৰি আছে নহয়, ইমান কান্দি আছে, সি একদম শান্তি দিয়া নাই মোক কাম কৰিব, বহুত আমনি কৰি আছে। এতিয়া এইটো পানীটো অকণমান গৰম হৈ লওক, তাৰপিছত আৰু অলপ বেলেগ পানীও দিম। এয়া হৈ গ'ল, পনীৰৰ পানীটো শুকাই গ'ল। এতিয়া মই ইয়াতে 1 কাপ গাখীৰ দিম। গাখীৰ দিছোঁ। আৰু গাখীৰ গৰম কৰা এইটোতে পানী গৰম কৰিছোঁ, গৰম পানীও দি দিছোঁ। আৰু লগতে ইয়াতে পনীৰ কেইপিছত দি দিওঁ। তেতিয়া পনীৰৰ ভিতৰতো মানে নিমখটো সোমাই যাব, মছলা পাতি সোমাই যাব, আৰু পনীৰৰ গোন্ধটো আঞ্জাখিনিত গুচি যাব। সেইকাৰণে নাই নাই হোৱা নাই ৰ। 1 মুঠি মই খিচমিচ দিছোঁ, খিচমিচটো ধুই ল'লোঁ। খিচমিচটো আগতে দিয়া নাই, মানে গাখীৰটো ফাটি যায়, খিচমিচটো যিহেতু টেঙা হয় গাখীৰটো ফাটি যায়, সেইকাৰণে মই খিচমিচটো আগতে দিয়া নাই। এতিয়া ইয়াতে খিচমিচটো এনেকৈ, আৰু লগতে চাহী পনীৰ মছলা অকণমান দি দিওঁ। হৈ গ'ল। এতিয়া উতল আহিলে হৈয়ে যাব এইখন। অকণমান গোট মাৰিব দিম, পানীটো অকণমান পানী হৈ আছে যিহেতু, এক্সট্ৰা পানীটো শুকাই যাব দিম, তাৰপিছত হৈ যাব আৰু। খাবচোন আপোনালোকে এনেকৈ বনাই কিনে। এতিয়া এইটো হৈ গ'ল, হৈ যোৱাৰ কাৰণে আৰু বন্ধ কৰি দিওঁ গেছটো।